পিছে যোৱাকালি কিয় অহা নাই তোমালোকে স্কুলত? আৰু তুমি কোৱা কিয় অহা নাই? নমস্কাৰ ছাৰ। ছাৰ বাহিৰত বহুত বৰষুণ দিছে ছাৰ, সেইকাৰণে যোৱাকালিও নাহিলোঁ ছাৰ। ছাৰ আজিৰ পৰা আৰু নহাকৈ নাথাকোঁ, আহিম সদায় ছাৰ। বাকী ইয়াক সোধক কিয় অহা নাই। ছাৰ মই মানে আহিব নোৱাৰিলোঁ ছাৰ, আৰু কি ক'ম ছাৰ। ছাৰ মাৰকে আৰু মোক চব বাদ দে, আগতে কোৱাচোন তোমাৰ মাস্ক ক'ত? তুমি জানানে কৰোণাৰ সময়ত মাস্কটো মুখত থাকিব লাগে বুলি? পুলিচে ধৰিলে যেতিয়া 1000 টকা ফাইন কৰিব, তেতিয়া কি কৰিবা? স্কুলত যাম বুলি কয় মোৰ বদনাম হ'ব, মই মাতিছোঁ বুলি ক'বা নে কি? মাস্কটো পিন্ধ, মাস্কটো পিন্ধ। আচ্ছা আছে 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 চৰি ছাৰ, চৰি চৰি ছাৰ, পিন্ধিছোঁ অ'কে ছাৰ। এইখিনি থৈ দিওঁ। বাছ হ'ব হ'ব। এতিয়া কোৱা, তোমালোকক যে সেইদিনা হোমৱৰ্ক কৰিব দিছিলোঁ, হোমৱৰ্কবিলাক দেখুৱাচোন, দেখুওৱা হোমৱৰ্কবিলাক। ছাৰ ছাৰ লওক ছাৰ, এইটো মোৰ লওক। হোমৱৰ্ক কিহৰ দিছিলোঁ মই? ছাৰ ছায়েন্স। পিছে কি লিখি লৈ আহিছে এইবিলাক কিবা অংক আনে পাইছোঁ দেখোন। অংক নহয়, অংকৰ মাজত অসমীয়াও সোমাই লৈছে। বা কি ধুনীয়া লিখিছা তোমালোকে। এনেকৈ লিখিলে খুব ভাল হ'ব, পৰীক্ষাত ভাল নম্বৰ পাবা, একদম ডাঙৰ ডাঙৰ শূন্যকেইটা পাবা। আকৌ মোক দেখাবা, আকৌ তোমালোকক এইটো ক্লাছতে ৰাখিম মই, চাই থাক। ঐ ভাই, স্কুল কেতিয়া ছুটি হ'বনো? মোৰ বহুত ভয় লাগি আছে, ছাৰে মাৰিব আমাক। কি হ'ব আজি? মই একো নাজানো দেই, চুপ থাক, নহ'লে মাৰ খাবি চবে। তহঁতৰ কি ভাবি আছা মই জানো, কি ভাবি আছা মই জানো। তহঁতৰ কাম এইবিলাক পঢ়িব আহিছ তহঁতে, হা? ঘৰৰ পৰা পেৰেণ্টছক মাতি লৈ আহিবি কালি, ডাঙৰ ডাঙৰ শূন্যকেইটা দেখাব লাগিব। তাৰপাছত মই খুব ভাল পাম, মোক খুব চাব্বাছ দিব। তোমালোকৰ মোৰ আগত মাৰিলে মইতো বহুত ভাল পাম, আৰু মোৰ বেটডালো দি দিম। কওকচোন পিছে আমি কি ভাবি আছোঁ ছাৰ? আপুনি এনেকুৱা কৈছে আমাক, কওকচোন আমি কি ভাবি আছোঁ ছাৰ? আচ্ছা, স্কুল ছুটি হোৱাৰ কথা ভাবি আছা, সেইটো কি নাজানিম নেকি? আজি হ'ব, আজি ক্লাছ শেষ। কালি আহিবা আকৌ, কালি দিম তোমালোক, আৰু পেৰেণ্টছৰ লগত লৈ আহিবা। কি ক'ব আছে মই ক'ম বাৰু। আজি হ'ব, যোৱা। থেংক ইউ ছাৰ, আমি আহিছোঁ ছাৰ। থেংক ইউ ছাৰ, আহিছোঁ।